মই জ্যোতিষ্কা এণ্টাৰটেইনমেণ্ট নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বলক এতিয়া আমি ফুল চাওঁ ধুনীয়া গতিকে ফুল ফুলা আজিকালি ফুলিব বহুত ধুনীয়া ফুলে। আকৌ ইয়াত তুলসী গছ এইযোৰ দেখিছেনে কিমান ধুনীয়া লাগিছে ফ্ৰেণ্ডছ, হয়নে? আকৌ ইয়াত ৰেড কালাৰ ৰ'জ, এইবোৰ কি যে মৰম লগা হয়নে ফ্ৰেণ্ডছ? আকৌ এইজোপা গোলাপ ফুল, আকাশখিনি চাওক কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ। এইজোপি চাওক কি যে বগা ধুনীয়া জবা ফুল, আৰু এইজোপি শেৱালি ফুল। গধূলি হ'লে আৰু সেইবাবে কলিও হৈছেগৈ আৰু এয়া কুকুৰাঝা ফ্ৰেণ্ডছ, এয়া এল'ভেৰা আৰু কেকটাছ কি যে ধুনীয়া লগা ফ্ৰেণ্ডছ। এল'ভেৰা আৰু এক কেকটাছ আৰু কিছুমান ফুল আছে যোনবোৰ মই নামটো নাজানো, যিবিলাক মোৰ দেখি বহুত ভাল লাগিছে আৰু বহুত মৰম লাগিছে। আৰু এইপিনে চাওক এইখিনি ফুল ইমান ধুনীয়াছে ফুলি আছে ফ্ৰেণ্ডছ। এয়া দেখিছেনে কিমান ধুনীয়া ইয়াত যে পাৰিজাত ফুল ফুলে। ফ্ৰেণ্ডছ ইয়াত দেখিছে এয়া ৰঙা গোলাপ ফুল কেনেকুৱা ধুনীয়া লাগিছে, আৰু এইবোৰ ফুলিছে আকৌ সিটো। আৰু এইযোৰ কি যে ডাঙৰ, বহুত ধুনীয়া লাগিছে ন সৰু ফ্ৰেণ্ডছ। এইযোৰ বহুত ধুনীয়া লাগিছে ন, আকৌ সৰু ফুল ইয়াত আৰু বহুত ডাঙৰ। ফ্ৰেণ্ডছ এইজোপি চাওক কি যে দীঘল, দেখোঁতে কি যে সুন্দৰ নিচিনা লাগিছে ফ্ৰেণ্ডছ। এইজোপি আগৰ জবাজোপিৰ নিচিনা, কিন্তু ইয়াত বেছিকৈ পিংক কালাৰৰ জবা ফুলে ফুলে। ইয়াত দুইটা ৰঙেই থাকে, বগা ৰঙৰ থাকে, পিংক কালাৰো থাকে, আৰু দেখিবলৈ বহুত মজা লাগে। মইতো দেখিতো নিজৰ দিনটো বহুত সৌভাগ্য বুলি ভাবোঁ। আৰু ফ্ৰেণ্ডছ এইজোপি হাঁচনাহাঁহ এতিয়া ফুলা নাই, গতিকে যেতিয়া গধূলি হৈছে লাহেকৈ এতিয়া কলি উলিয়াই পিনে অকণ ফুলিব, আৰু তেতিয়া দেখিবলৈ বহুত ধুনীয়া লাগিব, আৰু গোন্ধটো বহুত ধুনীয়া লাগিব। এতিয়া মই কমল এটা খাওঁ আৰু ছিঙিব লাগিব এইটো।
আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ আপোনালোকে যদি মোৰ ভিডিঅ'কেইটা চাই ভাল পায় তেন্তে প্লিজ মোৰ ভিডিঅ'কেইটা লাইক কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইবটো কাষত থকা বেল আইকনটো পিটিকিব নাপাহৰিব বাই বাই